নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক লাৰ্ণ মোৰ একাডেমি চেনেলটোলৈ। আজিৰ ভিডিঅ'ত আমি কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কথা আলোচনা কৰিম, গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰবীন দলৈলে 2022 বৰ্ষৰ ৰঙানদী শিল্পী বঁটা প্ৰদান কৰা হয়। তেওঁ এজন পুতলা নাচৰ বিখ্যাত শিল্পীৰ লগতে নাট্যকাৰ আৰু এজন অভিনেতা হিচাপেও কাম কৰিছিল। অনাথৰ মাতৃ হিচাপে পৰিচিত হিন্দু তাইৰ 4 জানুৱাৰী 2022 তাৰিখে মৃত্যু হয়। সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে 2021 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত ইয়াত এখন অৰণ্য আছিল শীৰ্ষক কিতাপখনে 2021 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰে। 2021 চনত ৰতন টাটাক অসম বৈভৱ বঁটা প্ৰদান কৰা হয়। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী তথা বৰ্তমানৰ বিত্তমন্ত্ৰীগৰাকী হৈছে অজন্তা নেওগ। 2022 চনৰ ৰিপৰ্ট মতে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ষ্টীল প্ৰডাকশ্যনৰ ক্ষেত্ৰত চীন প্ৰথম স্থানত আছে। অসমৰ দ্বিতীয়খন চিৰিয়াখানা শিলচৰত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নেশ্যনেল ষ্টাৰ্টআপ ডে হিচাপে 16 জানুৱাৰী দিনটোক ঘোষণা কৰা হৈছে। হীৰেন নাথ দেৱক শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল প্ৰদান কৰা হৈছে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।